হেল্ল' গাইজ, নীলিমাছাম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম। আজি মই লৈ আহিছোঁ নিউ ডিজাইনৰ। আজি মোৰ ইণ্ডাষ্ট্ৰীত লোৱা নিউ ডিজাইনৰ আপোনাৰ কাপোৰ দুযোৰমান লৈ আহিছোঁ। আপোনালোকে চাবচোন কেনেকুৱা লাগিছে। যদি নেকি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে অৰ্ডাৰ কৰিব পাৰে, মোৰ তলত নাম্বাৰ দিয়া থাকিব। গতিকে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেড এণ্ড ব্লেকত এযোৰ বনোৱা হৈছে। এইটো মাজত আপোনাৰ দুটা কালাৰ দিয়া হৈছে, ক'লা আৰু ৰেড। এনেকৈ কৰি আপোনাৰ এইটো ব্লাউজৰ পিচটো হয়, এইটো চাইড পটিটো হয়, এখন ৰিহাখনৰ ছাইডৰ হয়। খুব কম প্ৰাইজৰ ভিতৰতে আপোনালোকে পাব। আপোনালোকৰ লাগিলে অৰ্ডাৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এনেধৰণৰ নতুন নতুন আমি যিবিলাক ডিজাইন উলিয়াম সেইবিলাক ডিজাইন আপোনালোকে অতি সোনকালে পাই থাকিব কাৰণে। পিয়ৰ ধেমাজি টচ লাগিলে অৰ্ডাৰ কৰিব। এইটো নতুন যি যোৰা হয়, ৰিহা যোৰা। ইয়াৰ মাজত এইবিলাক হেৰি দিয়া আছে। এখন মেখেলাত দিয়া আছে, এখন ৰিহাখন। এইটো ব্লাউজৰ পিচটো এইটো পটি হয় ওপৰত। এইটো ৰিহাখনৰ আঁচলটো হয়। এইটো কেছ আৰু হেৰি দিয়ে বুটা দিয়া আছে। যদি নেকি আপোনালোকক লাগে তেতিয়াহ'লে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে।